हेलो ভিউৱাৰ্ছ মই সংগীতাই আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি মই লৈ আহিছো ব্লাউজত হাত কিদৰে ফিটিং কৰিব পাৰি আৰু ব্লাউজটোৰ সাইড ফিটিং কিদৰে কৰিব পাৰি তাৰ বিষয়ে। এইটো এটা হাত মই কাটি ৰাখিছিলো আৰু হাত কাটোতে আপোনালোকে নিশ্চয় মন কৰিছে ফ্ৰণ্টৰ পাৰ্টৰ যেটো হাত থাকে সেইফাললে অকনমান বেছিকৈ কটা থাকে। এইটো মই প্ৰঞ্চিন দি ললো, নিশ্চয় আপোনালোকে মন কৰিলে। তাৰ পাছতে যেটো ব্লাউজত আমি হাত লগাম সেই ব্লাউজটো এনেদৰে ৰাখি ললো। ব্লাউজৰ যেটো অংশ সেই অংশটো আপোনালোকে সিধাকৈ ল'ব। তাৰ পাছতে যেটো আমাৰ স্লিভৰ অংশ হাতৰ অংশ সেই হাতৰ অংশটো উলুটাকৈ ল'ব। উলুটাকৈ লৰাৰ পিছত মন কৰিব যেটো নেকি আমি প্ৰঞ্চিন দি ৰাখিছো দাগ লগাই ৰাখিছো সেই দাগটো যাতে ফ্ৰণ্টৰ ফালে পৰে। তাৰ পাছত মাজত মই এনেদৰে কাট এটা ৰাখি দিছিলো। সেই কাটৰ পৰা মাজৰ অংশৰ পৰা মই এনেকৈ চিলাই আহিছো। ব্লাউজ চিলাওঁতে ব্লাউজৰ হাত লগাওঁতে সদায় মন কৰিব সদায় মাজৰ পৰা যাতে চিলাই, সিফালৰ একেবাৰে লাষ্টৰ পৰা নিচিলাই, মাজৰ পৰা লাহেকৈ এনেদৰে চিলাই গুচি আহিব। আৰু এটা কথা মন কৰিব ব্লাউজটো হাতটো লগাওঁতে কেতিয়াও কাপোৰটো নাটানিব আপোনালোকে। হাতৰ কাপোৰটো নাটানিব আৰু যেটো ব্লাউজৰ কাপোৰ সেইটো নাটানিব। ইজি একেবাৰে সহজতে আপোনালোকে যেটো নেকি ব্লাউজটো চিলাব লাগে তেনেকৈ চিলাই আহিব। তাৰ পাছতে আকৌ এটা চিলাই মাজৰ পৰা হিমুৰলৈকৈ চিলাই দিব। তেতিয়া এফালে হৈ যাব। হৈ যোৱাৰ পাছতে এনেদৰে ওপৰে আৰু এটা চিলাই দি পেলাই টান এটা চিলাই দি পেলাই দুইটা হাতটো এনেকৈ ফিক্স কৰি ল'ব। মই দেখিছোঁ। যদিহে আপোনালোকে বুজি পাইছে তেনেহ'লে মোৰ চেনেলটো প্লিজ এটা কমেণ্ট কৰি দিব আৰু যদি নতুনকৈ চাইছে তেনেহ'লে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। এনেদৰে এইটো হাতটো লাগি হৈ গ'ল। এইটো ব্লাউজৰ হাতটো এনেকৈ লগাই দিলোঁ। তাৰ পাছতে ইটো ব্লাউজৰো হাতটো এনেকৈ লাগি হৈ গ'ল। এতিয়া আহিলে আমাৰ ফিটিঙৰ চিলাইটো কিদৰে কৰিব লাগে। ফিটিঙৰ চিলাই কৰিবৰ কাৰণে দুইটা হাত যেতিয়া লগাই দিয়াৰ পাছত আপোনালোকে এনেদৰে ৰাখি ল'ব। চাওক মই কিদৰে দেখাইছোঁ। এইটো মূৰৰ পৰা কাপোৰটো কিন্তু চিধাকৈ ল'ব, উলুটা নকৰিব ব্লাউজটো। এনেদৰে কৰি একেবাৰে শেষলৈকে দেখিছে নহয় কাপোৰটো মিলি গৈছে। এয়া আকৌ ইফালেও মিলাই কিন্তু চাই ল'ব। এইডোখৰ পৰা একেবাৰে হাতৰ পৰা জুখিব এইকণলৈকে। অকণমান কাপোৰ বাঢ়ি আছে এইটো কোনো কথা নাই, এইকণ পেলাই দি কাটি দিব। এইকণে কোনো ভয় কৰিবলগীয়া কথা নহয়, বিশেষ একো নহয়। তাৰ পাছতে এইফালে মিলাই চাব একেবাৰে শেষলৈকে মিলিছে নাই। আৰু তললৈ যদি কেতিয়াবা আপোনালোকৰ কাপোৰ নিমিলে, মোৰ মিলি গৈছে, যদি নিমিলে তেনেহ'লে সেইকণো কাটি দিব। সেইটো কাৰণে তলৰফালে পটিটো লগোৱা হোৱা নাই। এতিয়া এই দুইটা পাৰ্টকে মই এনেদৰে চিলাই কৰি ল'ম। চাওক মই কিদৰে চিলাই কৰি লৈছোঁ। কাপোৰটো কিন্তু চিধাকৈ ৰাখিব, উলুটাকৈ নল'ব আৰু একেবাৰে কিনাৰে এটা চাইডৰে দি এটা চিলাই মাৰি দিব। যিকণ কাপোৰ বাচি যায় এইটো শেষলৈকে এনেকৈ চিলাই দিব। যিকণ কাপোৰ বাচি যায় সেইকণ লাহেকৈ কেঁচি দি এনেদৰে কাটি দিব। এইডোখৰত কোনো চিন্তা কৰিবলগীয়া একো বিষয়ে নহয় যদি অকণমান বাঢ়ি যায়। তাৰ পাছতে আকৌ ইটো ফালৰো এনেকৈ চিলাই ল'ব। এনেকৈ যদি চিলাই লোৱা হয় তেনেহ'লে এটা কথাই লাভ হয়, ব্লাউজৰ ফিটিংটো যেতিয়া কৰিবলৈ যায় নহয় তেনেহ'লে অকণো অসুবিধা নোহোৱাকৈ ধুনীয়াকৈ চিলাব পাৰি। এয়া মই চাইডৰকেইটা চিলাই ল'লোঁ আৰু যিকণ কাপোৰ বাঢ়ি আছিলে সেই কাপোৰকণ পেলাই দিলোঁ। এতিয়া লাগিলে এইডোখৰত পটি লগাবৰ কাৰণে এতিয়া এইখিনিত পটি লগাই ল'ব লাগিব। এইকেইটা পটি মই এনেকৈ ৰেডি কৰি ৰাখিলোঁ। ৰেডি কৰাৰ পাছতে পটিকেইটা মই চাইডে লগাই শেষ কৰি দিলোঁ। ধুনীয়াকৈ লগাব। পটিটো প্ৰথমতে এই মূৰৰ পৰা লগাব। এই মূৰৰ পৰা লাহেকৈ যিমানটো আপুনি চিলাই কৰোঁতে চাইডৰ কাপোৰ ৰাখিছে সিমানকণে কিন্তু গোটেই শেষলৈকে চিলাই যাব। ক'ৰবাত ঠেক বহল নকৰিব। তাৰপিছত এনেকৈ চিলাই যাব। চিলাই শেষলৈকে মাৰি দিব এই চিলাইটো। মই চিলাইটো মাৰি দিলোঁ। তাৰপিছত কাপোৰখন ওলোটা কৰি লৈ চাপ চিলাইটো যিটো হয় চাপ চিলাইটো আকৌ ফলছটোৰ ওপৰত যিটো নেকি আমাৰ লাইলিনৰ কাপোৰটো তাৰ ওপৰত চিলাইটো কৰিব। তাৰপিছত এনেকৈ মুকুটাই দিব। এনেদৰে মুকুটাই এইটো চাওক মই এনেদৰে মুকুটাই দিছোঁ। মুকুটাই এনেকৈ ভিতৰৰ ফালে এইটো লাইলিনৰ কাপোৰটো ভৰাই দিব। ভৰাই তাৰ পিছত আকৌ ভিতৰৰ ফালে মুকুটাই দিব। দেখালেহে বুজিব। নিশ্চয় আপোনালোকে বহুতেই জানেই, তথাপিও মই দেখাই দিছোঁ যিহেতু ফিটিঙৰ চিলাইটো মাৰিম সেইটো কাৰণে। এইটো এনেদৰে আৰু ওপৰে এনেকৈ চিলাই দিব। এইটো চিলাইটো এনেকৈ দেখিছে নহয়। এই চিলাইটো অকণমান ঢিলাকৈ মাৰিব। চিলাইটো মানে সেৰেঙাকৈ মাৰিব। সেৰেঙা কৰি ল'ব মেচিনত সেৰেঙা কৰি এই চিলাইটো এনেকৈ মাৰি দিব। এইটো মোৰ গোটেই চিলাইখিনি হৈ গ'ল। এইটো এটা সাধাৰণ ব্লাউজত দেখাইছোঁ কাৰণে মই গোটেইখিনি মেচিনতে মাৰি দিছোঁ। নহ'লে কিছুমান দামী ব্লাউজত কৰিবলগীয়া হ'লে এইখিনি হাতত চিলাই কৰিবলগীয়া হয়। তাৰপিছতে আহিলে মেইন মেজাৰমেণ্টখিনি, যিখিনি মেজাৰমেণ্ট এতিয়া দৰকাৰ হয় সেইখিনি। এইটো পাৰ্ট ল'ব। এইটো আমাৰ হুক পটি বুলি কোৱা হয়। এফালে আমাৰ হুক লাগিব আৰু এফালে হুকৰ ৰছীডাল থাকে সেইফালে থাকিব। আৰু এই দুইটা পাৰ্ট সমানকৈ মিলিছে নে নাই চাই ল'ব। যদি নিমিলে কাটোতে চিলাই কৰোঁতে মিলাব আৰু নহ'লে এতিয়াতো মিলোৱাৰ উপায় নাই। এতিয়া কি কৰিব, এইটো এনেকৈ ওলোটা কৰি লৈ ল'ব। ব্লাউজটো ওলোটা কৰি ল'ব। ওলোটাকৈ লোৱাৰে পাছতে
যিটো নেকি মেজাৰমেণ্ট আপোনালোকৰ থাকে ব্লাউজৰ ফিটিং মেজাৰমেণ্টটো যিটো থাকে সেই মেজাৰমেণ্টটো আপোনালোকে চাই ল'ব। আৰু মোৰ আছিলে এই মেজাৰমেণ্টটো ব্লাউজৰ জোখত, সেইটো কাৰণে মই এই ব্লাউজৰ কঁকালৰ জোখটো লৈ ল'লোঁ এনেদৰে। প্ৰথমতে আমাক যিটো কঁকালৰ জোখটো লাগিব সেইটো কাৰণে কঁকাল আছিলে এইটো ওলালে 15 হ'বলৈ হ'লে 30 হয় কঁকালটো, দুটা ভাগত আছে। এতিয়া আমাক লাগিব 4টা ভাগৰ। 30ৰ হাফ হ'বলৈ হ'লে 4 ভাগত কৰিবলৈ হ'লে 7.5 হ'ব, সেইটো কাৰণে 7.5 আৰু অকণমান বোলে ব্লাউজটো ঢিলা আছিলে সেইটো কাৰণে মই এটা পইণ্ট কমাই দিলোঁ, সেইটো কাৰণে মই এতিয়া 7.7.5 থাকি এটা ঘাট কমাই মই এইটো চিনটো দি দিলোঁ। কিন্তু এইটো চিন এডোখৰ জুখিব, যিডোখৰ নেকি আমি এক্সট্ৰাকৈ কাপোৰ লগাওঁ সেইখন কিন্তু ইয়াত জুখিব নালাগে, যিহেতু নেকি আমাৰ হুক থকা ঘৰটোহে থাকিব, তাতে হুকৰ ৰছীডাল থাকিব, সেইটো কাৰণে। আৰু এইটো আছিলে 33 আছিলে, 32 হয়, কিন্তু 33 ফিটিং দিব দিছিলে, অকণমান লুজ দিব দিছিলে, সেইটো কাৰণে মই 8.5ত মই এইটো এটা দাগ এনেকৈ দি দিলোঁ। আপোনালোকৰ যিটো মেজাৰমেণ্ট থাকে ব্লাউজটো সেইটো মিলাব। আৰু হাতত এইটো আছিলে 10ৰ হাফ কৰিলোঁ, হাফ কৰি 5.5ত মই এটা এনেকৈ দাগ এটা দি দিলোঁ। এইটো দাগ এনেকৈ মিলাব। এইকেইটা দাগ দিওঁতে কিন্তু কাপোৰটো একদম সমানকৈ ফিটিং কৰি ৰাখি ল'ব, তাৰ পিছতে দাগকেইটা দিব। এইটো এনেদৰে দাগটো দি দিব। এইটোৱে কিন্তু ব্লাউজৰ মেইন চিলাই। আপুনি ব্লাউজটো যিমানেই ধুনীয়াকৈ নিচিলাওক কিয়, যদি আপোনাৰ ফিটিংটো ধুনীয়া নহয় তেনেহ'লে ব্লাউজটো কিন্তু দেখিবলৈ একেবাৰে ভাল নহয়। ঠিক একেদৰে মই এইটো চাইডেও ঠিক একেকেইটা মেজাৰমেণ্টতে মই এনেদৰে দাগকেইটা দি ল'লোঁ। আপোনালোকে মন কৰিব, যেতিয়া আপোনালোকে ব্লাউজটো ধুনীয়াকৈ চিলাব তাৰ ফিটিংটো কিন্তু ধুনীয়াকৈ কৰিব, তেতিয়াহে কষ্টৰখিনি ঠিক হয়। আৰু তাৰ পাছতে গোটেইকেইটা চিনে এনেদৰে দাগ দি দিব। গোটেইকেইটা চিনে এনেকৈ দাগ দি দিব। দাগ দিয়াটো বৰ দৰকাৰী, যদি দাগ নিদিয়ে চিলাইটো ইফালে সিফালে হৈ যাব পাৰে, সেইটো কাৰণে। তাৰপিছত এনেদৰে ব্লাউজটো পাৰিব, পাৰি পেলাই যিকেইটা এইফালে এইটো এটা পিন মাৰি দিব, কিবা এটা পিন আপ কৰি পেলাই ধুনীয়াকৈ ফিক্স কৰি দিব, যাতে লৰচৰ হৈ ইফালে সিফালে নাযায়, চিলনিটো ফিক্স হৈ থাকে, সেইটো কাৰণে এনেদৰে মাৰি দিব। মই এইটো পিন মাৰি দিলোঁ। মাৰি দিয়াৰ পাছতে ব্লাউজৰ যিটো বেক পাৰ্টটো মোৰ ভাগৰ একদম পূৰা ফ্ৰণ্টে মানে পৰি গৈছে, যিটো হুকপতি আছে হুকপতি জোখত পৰি গৈছে। যদি আপোনালোকৰ নপৰে তেনেহ'লে টানি ইফালকৈ সিফাল কৰি ল'ব, কোনো অসুবিধা নহয়। এইটো এটা মই পিন আপ কৰি দিলোঁ, যাতে মই চিলাওঁতে ব্লাউজটো ইফালে সিফালে লৰচৰ হৈ নাযায় কাপোৰটো, সেইটো কাৰণে। এইটো পিন আপ এনেকৈ কৰা হৈ গ'ল। হৈ যোৱাৰ পাছতে এতিয়া এইটো চিলাই ওপৰে যিদৰে যেনেকৈ মই দাগ দিছিলোঁ সেই তেনেকৈ মই তাৰ ওপৰে একদম ঠিক ওপৰে মই এটাকৈ চিলনি মাৰি দিলোঁ। এইটো চাওঁ, মই একেদৰে তাৰ ওপৰে মই এটা চিলনি মাৰি দিলোঁ। দুইফালে মই চিলাইটো কৰি দিলোঁ। ছাইডৰ চিলনিটো হৈ যোৱাৰ পাছতে ব্লাউজটো অলৰেডি হৈয়ে গ'ল। এতিয়া চাওক, এইটো হাতে কি ধুনীয়াকৈ মিলিছে, মানে চিলনিকেইটা ধুনীয়াকৈ মিলি গৈছে। আৰু ইফালৰ হাতটো মই দেখাই দিছোঁ। এইটো হাতো চাওক, এইটো হাতৰ যিটো হাতৰ জইন, এই জইনবোৰ যদি ধুনীয়াকৈ মিলি যায় তেনেহ'লে আপোনাৰ ব্লাউজটো দেখিও ধুনীয়া লাগে আৰু ফিটিংটো বৰ ধুনীয়া হ'ব। চাওকচোন, এইফালে কঁকালৰ ফালেও কি ধুনীয়াকৈ মিলি আছে আৰু এইফালে হাতৰ ফালেও মিলি আছে। আপোনালোকে নিশ্চয় বুজিব পাৰিছে মই কি ক'বলৈ গৈ আছোঁ। যদি ব্লাউজটো ধুনীয়া হয় তেনেহ'লে ফিটিংটো ধুনীয়া হ'ব, মানে ফিটিংটো ধুনীয়া হ'লে ব্লাউজটো পিন্ধিও কমফৰ্টেবল। এতিয়া এই ব্লাউজটো দেখিলে, এইটো এটা হ'ল ধুনীয়াকৈ চিলাই থোৱা ব্লাউজ, 32 চাইজৰ হয়। এইটো যিটো কটৰী মই ইয়াত ইউজ কৰিছিলোঁ এইটো হ'ল ছিংগল কটৰী হয়, এইটো ডাবল কটৰী নহয়, মানে ব্ৰা কাট নহয়। কিন্তু ব্ৰা কাটত থাকি এই ব্লাউজটো যদিহে আপোনালোকে কেতিয়াবা চিলাই কৰি পিন্ধিছে বৰ কমফৰ্টেবল হয়। মই নিজেও পিন্ধি বহুত ভাল পাওঁ, সেইটো কাৰণে এইটো ব্লাউজহে বিশেষকৈ আমাৰ পিন্ধিব লাগে, কিন্তু মানুহবিলাকে ইটোহে বিচাৰে। যদি আপোনালোকে কমেণ্ট কৰে তেনেহ'লে মই এই ছিংগল কটৰী ব্লাউজটো কাটিং কৰি লৈ আহিম। তেতিয়ালৈকে বাই বাই। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।